নমস্কাৰ বন্ধু বান্ধৱীসকল, গাইডেন্স হোম চেনেললৈ পুনৰবাৰ আপোনাক স্বাগতম। আজি আপোনালোকৰ মাজলৈ উপস্থাপন কৰিছোঁ এটা MCQ সিৰিজ। বৰ্তমান সময়ত ভাৰতবৰ্ষৰ এটা মোষ্ট ইম্পৰ্টেণ্ট আৰু কাৰেণ্ট এফেয়াৰ হয় যে অযোধ্যা ৰাম মন্দিৰ। গতিকে অযোধ্যা ৰাম মন্দিৰৰ ওপৰত আমি কেইবাটাও বিশেষ প্ৰশ্ন MCQ সিৰিজ আমি এতিয়া আলোচনা কৰিবলৈ গৈ আছোঁ। আমি সংগ্ৰহ কৰিছোঁ বিভিন্ন উৎসৰ পৰা, যেনেকৈ ইণ্টাৰনেট, গুগল বা ফেচবুকত এটা পেজ পাব আপোনালোকে +পইণ্ট একাডেমি, তাৰ পৰা বিভিন্ন তথ্যবিলাক আমি সংগ্ৰহ কৰিছোঁ আৰু সেইখিনি আপোনালোকৰ মাজলৈ আমি উপস্থাপন কৰিবলৈ আগবাঢ়ি আহিছোঁ। গতিকে বন্ধু বান্ধৱীসকল, আমাৰ এই চেনেলৰ যোগেদি অসম পুলিচ, CTET বা APSC বা যিকোনো চৰকাৰী এক্সামৰ কাৰণে সম্পূৰ্ণ চিলেবাছ ভিত্তিকভাৱে ইয়াত বিভিন্ন টপিকবিলাক আৰু লগতে ইয়াৰ লগত জড়িত MCQ বা আৰ্হিৰ প্ৰশ্নবিলাক আমি ইয়াত আলোচনা কৰা হয়। গতিকে যদিহে আপুনি অসম চৰকাৰৰ এগৰাকী চাকৰি প্ৰত্যাশী প্ৰাৰ্থী হয় বা চাকৰিৰ কাৰণে এপ্লাই কৰিছে বা পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই আমাৰ লগত থাকক, কাৰণ ইয়াত বিভিন্ন টপিক চিলেবাছ ভিত্তিকভাৱে ইয়াত আলোচনা কৰা হয়। গতিকে বন্ধু বান্ধৱীসকল, যিহেতু আমি ডাটাবিলাক বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰিছোঁ, গতিকে ইয়াত আমাৰ অজানিতে যদি কিবা ভুল ভ্ৰান্তি হৈ যায়, তেতিয়াহ'লে আপোনালোকে বিতৰ্ক নকৰি পেলাই আমাৰ ভুল ভ্ৰান্তিখিনি আমাক আঙুলিয়াই দিয়ক কমেণ্ট যোগে। আমি পৰৱৰ্তী সময়ত এইখিনি আৰু অধিক শুদ্ধভাৱে আৰু তথ্যভিত্তিকভাৱে আমি এইবিলাক উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, যদিহে আপুনি আমাৰ চেনেলটোত নতুন হয়, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে যদিহে ভিডিঅ'খিনি আমাৰ ভাল পায় আপোনালোকে বা আমাৰ উপস্থাপন যদি আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক। যিহেতু বন্ধু বান্ধৱীসকল, আপোনালোকৰ এটা লাইকে আপোনালোকক কোনো টকা পইচা দিব নালাগে, বৰং আপোনালোকৰ এটা লাইকে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ বনোৱাত যথেষ্ট উৎসাহিত কৰে। গতিকে আমাৰ যিহেতু ভিডিঅ'খিনি বা ডাটাখিনি কালেক্ট কৰোঁতে আমাৰ বহুত কষ্ট হয়, বিভিন্ন বস্তুবিলাকৰ পৰা আমি ৰেফাৰেঞ্চ ল'ব লাগে। গতিকে আমাৰ কষ্ট হয়, যাতে আপোনালোকে সেই কষ্টৰ বিনিময়ত আপোনালোকৰ পৰা মাত্ৰ আমি এটা লাইক আশা কৰিছোঁ, বা আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'খিনি শ্বেয়াৰ কৰক বা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই আমাৰ লগত সংযুক্ত হৈ থাকক। বন্ধু বান্ধৱীসকলক বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম। বন্ধু বান্ধৱীসকল, আমি ষ্টেট অফ ইণ্ডিয়া অৰ্থাৎ অযোধ্যাখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উত্তৰ প্ৰদেশত। ইয়াত 4টা অপশ্যন দিয়া হৈছে: উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, গুজৰাট। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উত্তৰ প্ৰদেশত অযোধ্যাখন অৱস্থিত। নেক্সট প্ৰশ্নলৈ আহিছোঁ যে when the ভূমি পূজন এণ্ড ফাউণ্ডেশ্যন ষ্টোন অফ অযোধ্যা ৰাম টেম্পল ৱাজ ডান, অৰ্থাৎ অযোধ্যা ৰাম মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা কেতিয়া স্থাপন কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। প্ৰথমটো অপশ্যন আছে 2 আগষ্ট 2020, ছেকেণ্ডটো আছে 5 আগষ্ট 2020, 3 নম্বৰটো আছে 2 জুলাই 2020, 5 জুলাই 2020। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 5 আগষ্ট 2020, অৰ্থাৎ অপশ্যন নম্বৰ B-টো হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন আছে যে হু লেড দ্য ফাউণ্ডেশ্যন ষ্টোন অফ ৰাম মন্দিৰ টেম্পল, অৰ্থাৎ ৰাম মন্দিৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? প্ৰথমটো অপশ্যনত দিছে অমিত শ্বাহ, দ্বিতীয়টো আছে LK আদৱানী আৰু তৃতীয়টো আছে নৰেন্দ্ৰ মোদী, চতুৰ্থটো আছে যোগী আদিত্যনাথ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰেন্দ্ৰ মোদী। গতিকে বন্ধু বান্ধৱীসকল, ইয়াত আপোনালোকৰ অলপ কনফিউজ লাগিব, এটা প্ৰশ্ন সোমাব পাৰে, বা ইয়াত যোগী আদিত্যনাথ হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী। গতিকে উত্তৰ প্ৰদেশত যিহেতু ৰাম মন্দিৰখন স্থাপন কৰা হৈছে, গতিকে যোগী আদিত্যনাথ হ'ব পাৰে বুলি আপোনালোকৰ মনলৈ এটা প্ৰশ্ন উদয় হ'ব পাৰে। কিন্তু এই ক্ষেত্ৰত আপোনালোকে মনত ৰাখিব, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰেন্দ্ৰ মোদী। গতিকে নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল, আকৌ নৰেন্দ্ৰ মোদীয়ে এই ৰাম মন্দিৰৰ আধাৰশিলাও স্থাপন কৰিছিল। নেক্সট প্ৰশ্নটো আছে হুইচ কিং ইজ বিলিভ টু হেভ বিল্ড দ্য অৰিজিনেল টেম্পল এট দ্য অযোধ্যা ছাইট, অৰ্থাৎ কোনজন ৰজাই অযোধ্যা স্থানত মূল মন্দিৰটো নিৰ্মাণ কৰিছিল বুলি বিশ্বাস কৰা হয়? ইয়াত অপশ্যনত আছে ৰাজা দশৰথ, আছে ৰাজা জনকা, ৰাজা হৰিশ্চন্দ্ৰ, ৰাজা ৰাৱণ। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনচাৰ নম্বৰ ক, ৰাজা দশৰথে অযোধ্যা ৰাম মন্দিৰৰ মূল মন্দিৰটো স্থাপন কৰিছিল বুলি বিশ্বাস আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনচাৰ নম্বৰ এ। নেক্সট প্ৰশ্ন আছে যে হোৱাট মেটেৰিয়েল ৱাজ ইউজ ফৰ দ্য কনষ্ট্ৰাকশ্যন অফ অযোধ্যা ৰাম মন্দিৰ, অৰ্থাৎ অযোধ্যা ৰাম মন্দিৰ কি সামগ্ৰী দি নিৰ্মাণ কৰা হৈছিল? মাৰ্বল, গ্ৰেনাইট, ছেণ্ডষ্টোন আৰু লাইমষ্টোন। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, ছেণ্ডষ্টোন, অৰ্থাৎ বালিচহীয়া পাথৰ দি পেলাই অযোধ্যা ৰাম মন্দিৰখন নিৰ্মাণ কৰা হৈছিল। আৰু ইয়াত অপশ্যন নম্বৰ ক'ত আছে মাৰ্বল পাথৰ। বন্ধু বান্ধৱীসকল, আপোনালোকে এডিশ্যনেল তথ্য হিচাপে মনত ৰাখিব যে যিখন তাজমহল আছে, সেই তাজমহলখন মাৰ্বল পাথৰেৰে বা মাৰ্বলেৰে বনোৱা হৈছিল আৰু অযোধ্যা ৰাম মন্দিৰখন বালিচহীয়া পাথৰেৰে বনোৱা হৈছিল। নেক্সট প্ৰশ্ন, হাউ মাছ ফিট টল ইজ অযোধ্যা ৰাম মন্দিৰ, যে অযোধ্যা ৰাম মন্দিৰ ফকখন কিমান ফুট ওখ হয়?
গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 161 ফিট, 150 ফিট, 189 ফিট, 251 ফিট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আনসাৰ নম্বৰ ক 161 ফিট উচ্চতা আছিল ৰাম মন্দিৰখন। নেক্সট প্ৰশ্ন, হুইচ কোম্পানী কনষ্ট্ৰাক্টেড ৰাম মন্দিৰ, অৰ্থাৎ কোনখন কোম্পানীয়ে ৰাম মন্দিৰখন বনাইছিল? ইয়াত দিছে টাটা কোম্পানীয়ে, লাৰ্ছেন এণ্ড ট্ৰুবো কোম্পানীয়ে, তাৰপিছত আদানী গ্ৰুপে নে RIL। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনসাৰ নম্বৰ খ বা বি নম্বৰ আনসাৰ লাৰ্ছেন এণ্ড ট্ৰুবো গ্ৰুপে বনাইছিল। নেক্সট প্ৰশ্নটো আছে যে লৰ্ড ৰামাছ বাৰ্থ প্লেচ টুক প্লেচ অন দ্য বেংক অফ হুইচ ৰিভাৰ, অৰ্থাৎ ভগৱান ৰামৰ জন্মস্থান কোনখন নদীৰ পাৰত হৈছিল? ইয়াত অপশ্যন দিছে গংগা নদী, যমুনা নদী, কাবেৰী নদী আৰু চৰাইয়া নদী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনসাৰ ঘ চৰাইয়া নদীৰ পাৰত ৰামচন্দ্ৰৰ জন্ম হৈছিল। নেক্সট প্ৰশ্ন, হু ইজ দ্য চিফ আৰ্কিটেক্ট অফ ৰাম মন্দিৰ, যে ৰাম মন্দিৰৰ মুখ্য স্থপতিবিদ বা ইঞ্জিনিয়াৰজনৰ নাম কি আছিল? প্ৰথমটো আছে সোহন বাঞ্চাল, দ্বিতীয়টো আছে ৰজনীশ কুমাৰ, চি নম্বৰটো আছে চন্দ্ৰকান্ত সোমপুৰা আৰু ডি নম্বৰটো নান অফ দিছ, মানে ওপৰৰ এটাও নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ চন্দ্ৰকান্ত সোমপুৰা। ইয়াৰ ৰাইট আনসাৰ হ'ব আনসাৰ নম্বৰ চি, চন্দ্ৰকান্ত সোমপুৰাই এই অযোধ্যা ৰাম মন্দিৰৰ চিফ আৰ্কিটেক্ট আছিল। নেক্সট প্ৰশ্ন আছে হাউ মেনি পিলাৰ্ছ আৰ দেয়াৰ ইন ৰাম মন্দিৰ, যে ৰাম মন্দিৰত কেইটা পিলাৰ বা স্তম্ভ আছে? ইয়াত চাৰিটা অপশ্যন আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 392, অৰ্থাৎ ডি নম্বৰটো উত্তৰ শুদ্ধ। তো বন্ধু বান্ধৱীসকল, ইয়াত আপোনালোকৰ এডিশ্যনেলি আৰু অলপ তথ্য আপোনালোকে জানি লওক যে এই ৰাম মন্দিৰটো 3 মহলীয়া ওখ আছিল, অৰ্থাৎ 3টা ফ্ল'ৰ আছিল আৰু প্ৰতিটো মহলাৰ উচ্চতা আছিল প্ৰায় 20 ফুটকৈ। মন্দিৰৰ মুঠ 392টা স্তম্ভ আছে আৰু 44খন দুৱাৰ আছে। গতিকে ইয়াৰ পৰাও কেতিয়াবা প্ৰশ্ন আহি যাব পাৰে, গতিকে এইখিনি আপোনালোকে এডিশ্যনেলি মনত ৰখাটো আপোনালোকৰ দৰকাৰ। নেক্সট প্ৰশ্ন আছে হোৱাট ইজ দ্য কষ্ট টু বিল্ড ৰাম মন্দিৰ, অৰ্থাৎ ৰাম মন্দিৰখন নিৰ্মাণত কিমান টকা ব্যয় হৈছিল? গতিকে ইয়াত 4টা অপশ্যন আছে, আপোনালোকে চাওক 1000 কোটি, 200 কোটি, 250 কোটি আৰু 1800 কোটি। গতিকে শুদ্ধ উত্তৰটো হ'ব 1800 কোটি টকা, অৰ্থাৎ ডি নম্বৰ উত্তৰটো শুদ্ধ। নেক্সট প্ৰশ্ন আছে হোৱেন ৱাজ দ্য লাষ্ট ভাৰ্ডিক্ট গিভেন টু অযোধ্যা ডিছপিউট, অৰ্থাৎ অযোধ্যা বিবাদৰ শেষ ৰায় কেতিয়া দিয়া হৈছিল? ইয়াত 4টা অপশ্যন আছে 9 নৱেম্বৰ 2019, 18 নৱেম্বৰ 2019, 3 জানুৱাৰী 2020, 31 জুলাই 2020। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বা ক 9 নৱেম্বৰ 2019 চনত। আৰু এই ৰায় দিছিল মহামান্য সুপ্ৰিম কোৰ্টে, আৰু এই সুপ্ৰিম কোৰ্টৰ সেই সময়ত জাজ আছিল অসম সন্তান শ্ৰী ৰঞ্জন গগৈ। গতিকে ৰঞ্জন গগৈ নেতৃত্বাধীন সুপ্ৰিম কোৰ্টে অযোধ্যা বিবাদৰ শেষ ৰায় দিছিল আৰু যাৰ পিছতে অযোধ্যা ৰাম মন্দিৰখন নিৰ্মাণ কৰা হৈছিল। নেক্সট প্ৰশ্ন আছে হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ অযোধ্যা, অৰ্থাৎ অযোধ্যাৰ প্ৰাচীন নাম কি আছিল? ইয়াত উত্তৰ দিছে অৱধ, ফৈজাবাদ, প্ৰয়াগৰাজ, পাটলিপুত্ৰ। গতিকে এই 4টা অপশ্যনৰ ভিতৰত অপশ্যন খ বা অপশ্যন বি নম্বৰটো শুদ্ধ, যে ফৈজাবাদ আছিল অযোধ্যাৰ প্ৰাচীন নাম। নেক্সট প্ৰশ্ন আছে যে হু ৱাজ দ্য চিফ জাষ্টিছ গিভ ফাইনেল ভাৰ্ডিক্ট টু অযোধ্যা ডিছপিউট, অৰ্থাৎ অযোধ্যা বিবাদৰ চূড়ান্ত ৰায় দিয়া মুখ্য ন্যায়াধীশজন কোন আছিল? মই ইতিমধ্যে ক'লোঁ যে অসম সন্তান ৰঞ্জন গগৈ, অৰ্থাৎ ইয়াৰ উত্তৰ নম্বৰ বি নম্বৰটো শুদ্ধ, যে ৰঞ্জন গগৈয়ে শেষ ৰায় দিছিল, অৰ্থাৎ চূড়ান্ত ৰায়টো দিছিল। নেক্সট প্ৰশ্ন আছে যে হু ইজ কনচিডাৰেটেড দ্য চেণ্ট্ৰেল ফিগাৰ অফ দ্য ৰিভলিউশ্যন ইন অযোধ্যা ৰাম মন্দিৰ, অৰ্থাৎ অযোধ্যা ৰাম মন্দিৰত ভক্তিৰ কেন্দ্ৰীয় ব্যক্তি কোন? তাৰমানে এইটোৱে বুজাইছে অযোধ্যা ৰাম মন্দিৰত কাক পূজা অৰ্চনা বা আৰাধনা কৰা হয়। ইয়াত দিছে লৰ্ড কৃষ্ণা, লৰ্ড ৰামা, লৰ্ড শিৱা আৰু লৰ্ড হনুমান। গতিকে ইয়াত ভগৱান কৃষ্ণ, ৰাম বা শিৱ, হনুমান এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধটো হ'ব যে ভগৱান ৰাম, খ নম্বৰটো শুদ্ধ, আনচাৰ নম্বৰ বি শুদ্ধ। অৰ্থাৎ যিহেতু মন্দিৰটোৰ নামেই দিছে ৰাম মন্দিৰ, গতিকে ইয়াত ভগৱান ৰামৰ আৰাধনা কৰা হয়। তাৰপিছত আছে অযোধ্যা ৰাম মন্দিৰ, অৰ্থাৎ অযোধ্যা ৰাম মন্দিৰৰ ওচৰেৰে কি নদী বৈ গৈছে? ইয়াত আছে যমুনা, গংগা, চৰাইও, গোদাবৰী। যিহেতু আমি আগতে পাই আহিছোঁ যে ভগৱান শ্ৰী ৰামচন্দ্ৰৰ জন্ম হৈছিল চৰাইও নদীৰ পাৰত, গতিকে এই ৰাম মন্দিৰখন এই চৰাইয়া নদীৰ পাৰতেই অৱস্থিত। গতিকে ইয়াৰ উত্তৰ হ'ব চি নম্বৰটো। নেক্সট প্ৰশ্ন যে হুইচ হিষ্টৰিকেল ইভেণ্ট ইজ এছ'চিয়েটেড উইথ দ্য ডিছপিউট লেণ্ড ইন অযোধ্যা, অৰ্থাৎ অযোধ্যাৰ বিতৰ্কিত ভূমিৰ সৈতে কোনটো ঐতিহাসিক ঘটনা জড়িত? যে পানিপথৰ যুদ্ধ, নে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, নে বাবৰি মছজিদ ধ্বংস, নে ভাৰত ত্যাগ আন্দোলন। গতিকে বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, যে বাবৰি মছজিদৰ ধ্বংস যিটো আছে এইটো। অৰ্থাৎ 1992 চনত
বাবৰি মছজিদ ধ্বংস কৰা হৈছিল আৰু তাৰ পিছতেই এই অযোধ্যাৰ বিতৰ্কিত ৰাম মন্দিৰ বিতৰ্কটো আৰম্ভ হৈছিল। নেক্সট প্ৰশ্ন আছে, হোৱাট ইজ দ্য আৰ্কিটেকচাৰেল ষ্টাইল অফ অযোধ্যা ৰাম মন্দিৰ? অৰ্থাৎ অযোধ্যা ৰাম মন্দিৰৰ স্থাপত্য শৈলী কি আছিল? ৰাম মন্দিৰটো যে বনোৱা হৈছে এইটো কোনটো ষ্টাইলত, কোনটো ডিজাইনত বনোৱা হৈছে? গতিকে ইয়াত দিছে গতিক, নৱধ্ৰুপদী, নাগাৰা আৰু আধুনিকতাবাদী। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ, নাগাৰা ষ্টাইলত। অৰ্থাৎ বৰ্তমান আপোনালোকে ৰাম মন্দিৰৰ ছবিটো চাব আৰু সেই ছবিটো যিটো ষ্টাইলত আছে, এই আপোনালোকে ছবিত চাইছে যিটো ষ্টাইল বা ডিজাইনত বনোৱা হৈছে এই ডিজাইনটোক কোৱা হয় নাগাৰা বুলি কোৱা হয়। গতিকে ইয়াৰ উত্তৰ নম্বৰ চিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো আছে যে হোৱাট ইজ দ্য নেম অফ দ্য ট্ৰাষ্ট ৰেছপনচিবল ফৰ দ্য কনষ্ট্ৰাকশ্যন অফ অযোধ্যা ৰাম মন্দিৰ? অৰ্থাৎ অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দায়ী ন্যাসটোৰ নাম কি? অৰ্থাৎ ট্ৰাষ্ট বা NGO, কোনটো NGOৰ দ্বাৰা অযোধ্যা ৰাম মন্দিৰখন পৰিচালনা কৰা হৈ আছে বা চলি আছে? ইয়াত প্ৰথম দিছে ৰাম জন্মভূমি ন্যাস, অযোধ্যা মন্দিৰ ট্ৰাষ্ট, ৰাম সেৱা সমিতি, শ্ৰীৰাম ফাউণ্ডেশ্যন। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক নম্বৰটো, ৰাম জন্মভূমি ন্যাস, যিটো আছে ইয়াৰ দ্বাৰা অযোধ্যা ৰাম মন্দিৰখন পৰিচালনা বা স্থাপন কৰা হৈ আছে। নেক্সট প্ৰশ্ন আছে, হুইচ ইপিক ইজ এছ'চিয়েটেড উইথ দ্য লাইফ অফ লৰ্ড ৰামা? অৰ্থাৎ ভগৱান ৰামৰ সৈতে জীৱনৰ সৈতে কোনখন মহাকাব্য জড়িত? অৰ্থাৎ ভগৱান ৰামচন্দ্ৰৰ জীৱনৰ সৈতে জড়িত কোনখন কাব্য? ইয়াত তলত দিছে প্ৰথমটো ৰামায়ণ, দ্বিতীয়টো হৈছে মহাভাৰত, তৃতীয়টো ভগৱত গীতা, চতুৰ্থটো বিষ্ণু পুৰাণ। গতিকে এই প্ৰশ্নটো বন্ধু বান্ধৱীসকল আপোনালোকলৈ এৰি দিলোঁ। গতিকে আপোনালোকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ আপোনালোকে কমেণ্ট যোগে দি দিয়ক। গতিকে এই প্ৰশ্নটো আপোনালোকৰ উত্তৰটো যিটো হ'ব এইটো আপোনালোকে কমেণ্টত দি দিয়ক। আমিও অনুমান কৰিব পাৰোঁ যাতে আপোনালোকেও কিবা নহয় কিবা জানে, সেইখিনি আমি আপোনালোকলৈ পৰীক্ষা কৰিম বাৰু। সেইটো ভৰতে মই আপোনালোকলৈ এই প্ৰশ্নটো এৰি দিলোঁ। গতিকে ইয়াৰ উত্তৰ যিটো হ'ব আপোনালোকে ইয়াত কমেণ্ট যোগে জনাই দিব। পিছৰ প্ৰশ্নটো আছে যে হোৱাট ফেষ্টিভেল ইজ চেলিব্ৰেটেড উইথ গ্ৰেট ফেভাৰ এট দ্য অযোধ্যা ৰাম মন্দিৰ? অৰ্থাৎ অযোধ্যা ৰাম মন্দিৰৰ লগত জড়িত বা অযোধ্যা ৰাম মন্দিৰত কি উৎসৱ অতি উৎসাহেৰে পালন কৰা হয়? প্ৰথমটো দেৱালী, হোলী, ঈদ, খ্ৰীষ্টমাছ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক, দেৱালী। গতিকে ইয়াৰ আনচাৰ হ'ব এ নম্বৰটো। গতিকে বন্ধু বান্ধৱীসকল, আমি ইতিমধ্যে অযোধ্যা ৰাম মন্দিৰৰ ওপৰত কেইবাটাও MCQ চিৰিজ বা MCQ প্ৰশ্ন আমি উপস্থাপন কৰিলোঁ। ইয়াৰ উপৰিও বহুতো MCQ প্ৰশ্ন আছে ইয়াত। আমি পৰৱৰ্তী সময়ত এটা এটাকৈ আমি আলোচনা কৰি উপস্থাপন কৰিম। আৰু বন্ধু বান্ধৱীসকল, এই যিবিলাক তথ্য আমি আপোনালোকৰ মাজলৈ ইতিমধ্যে উপস্থাপন কৰিলোঁ, এই তথ্যবিলাক বিভিন্ন উৎসৰ পৰা, যেনেকৈ ফেচবুক বা গুগল বা অন্যান্য যিকোনো ইণ্টাৰনেটৰ তথ্যৰ পৰা আমি লৈছোঁ এই তথ্যখিনি। গতিকে যিমান পাৰোঁ শুদ্ধ আৰু সঠিকভাৱে আমি দিবলৈ চেষ্টা কৰিছোঁ। তথাপিও যদি আমাৰ অজানিতে কিবা ভুল ভ্ৰান্তি হৈ গৈছে বা থাকি গৈছে, আপোনালোকে বিতৰ্ক নকৰি অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট যোগে আমাক দেখাই দিয়ক বা আঙুলিয়াই দিয়ক। আমি সেইখিনি পৰৱৰ্তী সময়ত আৰু অধিক শুদ্ধ আৰু তথ্যবহুলভাৱে আপোনালোকৰ মাজলৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টো ভাল লাগিছে বা আপোনালোকৰ ইনফৰ্মেটিভ লাগিছে বা কিবা এটা হ'লেও শিকিব পাৰিছে, তেতিয়াহ'লে ভিডিঅ'ত এটা লাইক কৰি দিয়ক আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনাৰ জৰিয়তে তেওঁলোকেও যাতে কিবা এটা শিকিব পাৰে। আৰু যদিহে আপোনাৰ বন্ধু বান্ধৱী বা আপুনি অসম চৰকাৰৰ যিকোনো পৰীক্ষাৰ কাৰণে এপ্লাই কৰিছে, তেতিয়াহ'লে আপোনালোকে আমাৰ ভিডিঅ'সমূহ কণ্টিনিউৱাছলি চাই থাকক। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই। বন্ধু বান্ধৱীসকল, চেনেলটো ছাবস্ক্ৰাইব কৰিলে বা এটা লাইক কৰিলে, এটা শ্বেয়াৰ কৰিলে আপোনালোকৰ কোনো পইচা পাতি দিব নালাগে। বৰং আপোনালোকৰ এটা লাইক আৰু এটা ছাবস্ক্ৰাইবে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ বনোৱাত যথেষ্ট উৎসাহিত কৰে। আৰু আমি বিভিন্ন টপিকবিলাক বিভিন্ন কষ্টৰে আমি বিভিন্ন উৎসৰ পৰা আমি সংগ্ৰহ কৰিবলগীয়া হয়, যাতে আপোনালোকৰ এটা লাইকৰ জৰিয়তে আমি যাতে আমাৰ কষ্টখিনি আমাৰ সাৰ্থক হয়, তাৰেই কামনা কৰিলোঁ। আৰু লগতে বন্ধু বান্ধৱীসকল, যদি কিবা আপোনালোকৰ টপিক বুজাই দিব লাগে, তেতিয়াহ'লে আমাৰ কমেণ্ট যোগে আমালৈ আপোনালোকে যোগাযোগ কৰক বা উল্লেখ কৰক কমেণ্টত। আমি সেই টপিক অভিজ্ঞ বিশেষজ্ঞৰ দ্বাৰা বা অভিজ্ঞ শিক্ষকৰ দ্বাৰা আপোনালোকৰ মাজলৈ সহজ সৰল ভাষাত বুজাই দিবলৈ আমি চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ। আশা কৰিছোঁ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক আৰু আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিবলৈ আমাৰ লগতেই সংযুক্ত হৈ থাকক। এইখিনি কৈয়ে আপোনালোকক ধন্যবাদ দি আজিৰ এপিছ'ড আমি এইখিনিতেই শেষ কৰিলোঁ। ধন্যবাদ।